গুৱাহাটীৰ জালুকবাৰীৰ ব্ৰহ্মপুত্ৰত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। বামুণী মৈদামৰ ৰিণ্টু বৰুৱা নামৰ এগৰাকী যুৱক ব্ৰহ্মপুত্ৰত নিখোজ হৈ পৰিছে আৰু এই মুহূৰ্তত আমি এক্সক্লুচিভ কিছু দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম। এই মুহূৰ্তত SDRFে ব্ৰহ্মপুত্ৰৰ বুকুত বিশেষ অভিযান অব্যাহত ৰাখিছে আৰু বিশেষ অভিযান চলাইছে। নিৰুদ্দিষ্ট যিগৰাকী যুৱক সেই যুৱকজনক উদ্ধাৰৰ বাবে অভিযান চলা পৰিলক্ষিত হৈছে। জালুকবাৰী আৰক্ষী, নদী আৰক্ষী লগতে SDRFে বিশেষ অভিযান এই মুহূৰ্তত চলাই আছে। ভাগে ভাগে তেওঁলোকে অভিযান অব্যাহত ৰাখিছে, কিন্তু বৰ্তমানলৈকে যুৱকজনৰ কোনো সংসূত্ৰ এতিয়ালৈকে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। মই SDRFৰ এখন বিশেষ তেওঁলোকৰ নাওত এই মুহূৰ্তত উপস্থিত আছোঁ আৰু তেওঁলোকে কেনেধৰণে অভিযান চলাই আছে আমি দেখুৱাৰ চেষ্টা কৰিম। এয়া দেখুৱাইছোঁ এক্সক্লুচিভ দৃশ্য ND24 দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে ব্ৰহ্মপুত্ৰৰ বক্ষত এনেধৰণে তেওঁলোকে এটা বিশেষ টীম SDRFৰ তেওঁলোকে অভিযান চলাইছে। আমি পোনপটীয়াভাৱে সেই দৃশ্য দেখুৱাইছোঁ যে যুৱকজন ইতিমধ্যে যিহেতু নিৰুদ্দিষ্ট হৈছে, যুৱকজনৰ সন্ধানত এনেধৰণে জালুকবাৰী আৰক্ষী লগতে নদী আৰক্ষী আৰু SDRFৰ বিশেষ টীমে ভাগে ভাগে তেওঁলোকে অভিযান অব্যাহত ৰাখিছে। ইয়াতে যিগৰাকী SDRFৰ বিষয়াগৰাকী আছে, আমি কিছু কথা তেখেতৰ পৰা জনাৰ চেষ্টা কৰিম। মই আপোনাৰ কাষলৈ আহিছোঁ যে ইতিমধ্যে এগৰাকী যুৱক নিৰুদ্দিষ্ট হোৱাৰ খবৰ আপোনালোকে লাভ কৰিছে আৰু অভিযান চলাই আছে। কি পাইছে এতিয়ালৈকে, ক'ত ক'ত অভিযান চলাব? এতিয়া বৰ্তমান আমি ব্ৰহ্মপুত্ৰ ব্ৰিজৰ 14 নম্বৰ পলৰ কাষত পৰা বুলি আমাক প্ৰত্যক্ষদৰ্শীয়ে জনাইছে। তাৰ বাবে আমি পলৰ চাৰিওফালে আমি বৰ্তমান তাত চাৰ্জ কৰিছোঁ, ৰেস্কিউ চাৰ্জ কৰিছোঁ আমি। আৰু ইয়াতে দেখিছোঁ ব্ৰহ্মপুত্ৰৰ প্ৰবল সোঁত আছে। সোঁতৰ বাবে আমাৰ এটা অনুমান হৈছে সেই সোঁতত আমাৰ যিহেতু নাও ৰখি নাথাকে, ইঞ্জিন চালিত নাও, তাতে সেই মানুহজন ব্যক্তিজন যিজন পানীত পৰিছে তেখেত নিশ্চয় সেই ঠাইত নাই বুলি অনুভৱ কৰিছোঁ আমি। লগতে আমাৰ টীম আছে, টীমসকলে তেওঁলোকে প্ৰয়োজন সাপেক্ষে আমাৰ ডিপ ডাইভাৰ কৰিব, য'ত পৰা সম্ভৱ হয় তাত ডিপ ডাইভাৰ কৰিব। এতিয়া বৰ্তমান আমি উভতি পেলাই আমি ঠাইলৈকে আমি অলপ দূৰলৈকে আমি চাই আহিম, উভতি পুনৰবাৰ ভালকৈ নিৰীক্ষণ কৰি আহিম। পুনৰ সেই স্থানতে আমি আৰু পুনৰবাৰ ভালকৈ চোৱা চিতা কৰিম। আৰু যেতিয়ালৈকে আমাৰ ধৰক ব্যক্তিজন পোৱা নাযায় বা পৰাপক্ষত পোৱাৰ কাৰণে চেষ্টা কৰিম, আৰু সেইটোৱে আমাৰ অভিযান আমি বৰ্তমান চালু ৰাখিম। কোন কোন টীমে আপোনালোকৰ অভিযান বৰ্তমানলৈকে চলাই আছে? বৰ্তমান আমাৰ গুৱাহাটী ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ SDRF লগতে ফায়াৰ এণ্ড ইমাৰ্জেঞ্চিৰ বাহিনীৰ কৰ্মীসকলে লগ লাগি আমি ইয়াতে উদ্ধাৰ অভিযান চলাই আছোঁ। লগতে আমাৰ উপস্থিত আমাৰ আৰক্ষীৰ দল আছে, ইয়াতে নদী আৰক্ষী আছে উপস্থিত, তেওঁলোকে চোৱা চিতা কৰি আছে। তাৰপিছত আমালৈ খবৰ গৈছে, খবৰ পোৱাৰ লগে লগে আমি ইয়ালৈকে ব্ৰহ্মপুত্ৰ বুকুলৈকে আমি আহিছোঁ আৰু লগতে ইয়াতে আমি উদ্ধাৰ অভিযান অব্যাহত ৰাখিছোঁ। এয়া আছিলে আমি দেখুৱাইছোঁ যে SDRFৰ বিষয়াগৰাকীক উল্লেখ কৰিলে তেওঁলোকে নিৰন্তৰভাৱে এই অভিযান চলাই থাকিব। যিগৰাকী যুৱক ইতিমধ্যে নিৰুদ্দিষ্ট হৈছে, আমি ND24 দৰ্শকসকলক জনাইছোঁৱে যে যুৱকজনক বিচাৰি এনেধৰণে তেওঁলোকে অভিযান অব্যাহত ৰাখিছে। মই পূৰ্বতে উল্লেখ কৰিছোঁ যে জালুকবাৰী আৰক্ষী, নদী আৰক্ষীৰ বিশেষ টীম লগতে অগ্নি আৰু জৰুৰীকালীন বিভাগৰো বিষয়াসকলে তেওঁলোকেও ভাগে ভাগে তেওঁলোকে অভিযান অব্যাহত ৰাখিছে। কিন্তু বৰ্তমানলৈকে যিগৰাকী বামুণী মৈদামৰ যুৱক ইয়াতে নিখোজ হোৱাৰ খবৰ লাভ কৰিছে, সেই যুৱকজনক এতিয়ালৈকে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। আমি দেখুৱাইছোঁ এয়া হৈছে SDRFৰ বিশেষ এখন নাও, ইঞ্জিন চালিত। সেই নাওখনেৰে এনেধৰণে ব্ৰহ্মপুত্ৰৰ বক্ষত, ব্ৰহ্মপুত্ৰৰ মাজভাগত এনেধৰণে অভিযান তেওঁলোকে অব্যাহত ৰাখিছে। এনেধৰণে তেওঁলোকে বিশেষ এটা টীমে সম্পূৰ্ণ ব্ৰহ্মপুত্ৰৰ যিসমূহ দিশ আছে, ক'ত কেনেধৰণে নিখোজ হ'ব পাৰে সকলো দিশ তেওঁলোকে তদাৰক কৰিছে, তেওঁলোকে নিৰীক্ষণ কৰিছে আৰু যুৱকজনক বিচাৰি নোপোৱালৈকে তেওঁলোকৰ এই অভিযান অব্যাহত থাকিব বুলি তেওঁলোকে উল্লেখ কৰিছে। বিষয়াগৰাকী ইতিমধ্যে ND24ৰ আগত প্ৰকাশ কৰিলে। আমিও দেখুৱাবলৈ চেষ্টা কৰিলোঁ এক্সক্লুচিভলি যে যিগৰাকী SDRFৰ যিখন বিশেষ নাৱেৰে তেওঁলোকে অভিযান চলাইছে, সেই অভিযানৰ দৃশ্য আমি ND24ৰ দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু লগতে বিষয়াগৰাকীৰ মন্তব্য শুনাবলৈ চেষ্টা কৰিলোঁ।